প্ৰিয় দৰ্শক বন্ধুসকল নমস্কাৰ মই হওঁ বৰজুভূমিজ আৰু মই ইতিমধ্যে আপোনালোকক লৈ আহিছোঁ ঘন চিৰিচৰ নিচে নিচে আৰু চাহ গছৰ মাজে মাজে। প্ৰিয় দৰ্শক বন্ধুসকল আপোনালোকে মোৰ পিছফালে নিশ্চয় চাহ গছৰ সেউজ পৰিৱেশ চাই কিছু পৰিমাণে হ'লেও আকৰ্ষিত হৈছে। আপোনালোকে জানি নিশ্চয় সুখী হ'ব যে আমাৰ অসমৰ এই ঘন চিৰিচ আৰু শাৰী শাৰী চাহ গছৰ সেউজ পৰিৱেশৰ আনন্দ ল'বলৈ বিভিন্ন সময়ত বিভিন্ন দেশৰ বিভিন্ন পৰ্যটক মহল আহি আনন্দ উপভোগ কৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি আদি আহি আমাৰ চাহ বাগিচাৰ এই সেউজ পৰিৱেশটোক আৰু মধুময় কৰি তোলেহি। কিন্তু দৰ্শক বন্ধুসকল কেতিয়াবা ইয়াৰ ব্যতিক্ৰম ৰূপো দেখা যায়। আজি কেইবা মাহ ধৰি নাহৰপুতুকি বাগৰ এটি 4জনীয়া পৰিয়ালৰ দলে ডিব্ৰুগড় জিলাৰ অসম মেডিকেল কলেজৰ ওচৰতে থকা এথেলোট চাহ বাগিচাত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। সেয়ে বন বিভাগক এই স্থানীয় ৰাইজে অভিযোগ দিছিল আৰু সেয়ে বন বিভাগৰ দ্বাৰা পতা পিঞ্জৰাত এটি প্ৰাপ্তবয়স্ক 3 নম্বৰ নাহৰপুতুকি পিতৃবাগে এটি আবদ্ধ হৈছে। যিহেতু ইয়াৰ আগতে সেই 4জনীয়া নাহৰপুতুকি দলৰ পৰিয়ালৰ 2জনক ইতিমধ্যে বন বিভাগে আবদ্ধ কৰি সুৰক্ষিত স্থানত থোৱাৰ ব্যৱস্থা কৰিছে। আমাৰ কামনা যে বন বিভাগে পিঞ্জৰাত আবদ্ধ হোৱা বাঘটোক সুৰক্ষিত অৰণ্যত সুস্থভাৱে এৰি দিয়াৰ ব্যৱস্থা কৰে। ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনোৱা হ'ল। তেন্তে আহকচোন বন্ধুসকল পিঞ্জৰা আবদ্ধ বাঘটোৰ ভিডিঅ' অলপ চাই আনন্দ উপভোগ কৰোঁ। শান্তিৰে আমি ৰাতিপুৱা কামলৈ ওলাই যাব নোৱাৰো এই বাঘবিলাকৰ আতংকৰ কাৰণে। এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া চাওক আপোনালোকে